নমস্কাৰ বন্ধুসকল, মোৰ আগৰ ব্লগ চাইছে যদি গুৱাহাটী চিটি চেণ্টাৰ হোটেলৰ বিষয়ে ক'লোৱেই। ইয়াত থাকি বহুত ভাল লাগিল, ইমান সুবিধা আৰু সুব্যৱস্থা আছিল। ইয়াৰ কৰ্মচাৰীসকলো বহুত সহায়কাৰী আছিল। কিন্তু এতিয়া সময় আহি গ'ল ইয়াৰ পৰা যোৱাৰ। এতিয়া আমি গুৱাহাটী কাহিলীপাৰাৰ এখন ধুনীয়া হোটেললৈ গৈ আছোঁ। শুনিছোঁ যে ইয়াত নতুন ধৰণৰ অভিজ্ঞতা লাভ কৰিব পাৰি। এইখনেই হৈছে চাংগ্ৰিলা ভিলেজ, অৰ্থাৎ এইটো এটা হোমষ্টে। ইয়াত ফোন কৰিলে আপোনালোকক ৰুমৰ কোডটো দিব আৰু জিপে' কৰিলেই হ'ব। আৰু ৰুমত আহি ডাইৰেক্ট কোডটো মাৰি দিলে ৰুমটো খোল খাই যাব, যিহেতু ৰুমৰ বাহিৰে বাহিৰে ডিজিটেল লক লগোৱা আছে। প্ৰত্যেকটো ৰুমত সোমালে এনেকুৱা লাগিব যে ৰুমত নহয়, এখন দেশত সোমোৱা গৈছে। বাৰু গোটেইকেইটা ৰুম ভিডিঅ' কৰিবলৈ নহ'ল গেষ্ট থকাৰ বাবে। আৰু প্ৰত্যেকটো ৰুম এখন দেশৰ থীমত বনোৱা হৈছে। আৰু আমি আছিলোঁ এই গ্ৰীচ ৰুমটোতে। ৰাতিটো আমি সকলোৱে ধুনীয়াকৈ কটাই পিছদিনা ইয়াৰ পৰা বিদায় ল'বলৈ সকলোবোৰ সাজু হৈছোঁ। এফালে আনন্দ লাগিছে যে নতুন ঠাইৰ অভিজ্ঞতা পালোঁ, আৰু আনফালে মন বেয়া লাগিছে যে আমি ইয়াৰ পৰা বিদায় ল'বলৈ ওলাইছোঁ। আমাৰ কণমানিজনীয়ে আকৌ ফূৰ্তিতে এপাক নাচিয়েই দিলে। এতিয়া আমি গুৱাহাটীতে অলপ বজাৰ সমাৰ কৰি যোৰহাট অভিমুখে যাত্ৰা কৰিলোঁ। আৰু আহি আহি আমি নগাঁৱৰ KFCত কিবা এটা খাওঁ বুলি সোমালোঁ। আৰু খাই বৈ উঠি আমি পুনৰ যোৰহাটলৈ বুলি যাত্ৰা আৰম্ভ কৰিলোঁ। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিল তেন্তে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। নতুন এটা ব্লগত পুনৰ লগ পাম। ধন্যবাদ।